আমার বৈদ্য ভয় লাগে এইখিনি আৰু এটা ঘাপটো নামান বোলে আমি এতিয়া গৈ আছোঁ ছায়েন্স চিটি আৰু একেলগে এটা ভিডিঅ'ত দিয়াটো সম্ভৱ নহয় গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক দিছোঁ গতিকে বলক আমি এতিয়া ছায়েন্স চিটিলৈ যাওঁ আৰু ছায়েন্স চিটি আপোনালোকক টেক্সি ল'লোঁ টেক্সি লৈ এতিয়া ছায়েন্স চিটি গৈ আছোঁ ভিক্টোৰিয়া মেম'ৰিয়েল তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক কমেণ্ট কৰক আৰু আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া আমি নতুন ভিডিঅ' বনাব আৰু উৎসাহ পাওঁ তো ভিডিঅ'টো কণ্টিনিউ কৰোঁ আহি পালোঁ ছায়েন্স চিটি তো বলক আমি চাই লওঁ ছায়েন্স চিটি আপোনালোককো দেখুৱাইছোঁ তো বলক আমি ভিতৰত টিকটটো লৈ আমি ছায়েন্স চিটিৰ ভিতৰত আমি প্ৰৱেশ কৰোঁ আগতে ছায়েন্স চিটিৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে আমি ৰ'পৱেত এবাৰ উঠি লওঁ তাৰমানে আমাৰ অলপ নামমান চেঞ্জ কৰি দিলোঁ আৰু আইডিয়াটো আগতে ৰ'পৱেত উঠি লওঁ ৰ'পৱেত আমি টিকট কাটি আমি চাৰিজন আছোঁ চাৰিজনে আমি ধুনীয়াকৈ উঠি আপোনালোকক দেখাই আছোঁ তাৰপিছত ছায়েন্স চিটিত আমি টিকট কাটি তাত প্ৰৱেশ কৰি আপোনাক দেখুৱাই আছোঁ দিনত আহিব নেকি আমি আগত গ'লোঁ ব'লা চলছি চলছি লাহে যাব স্পীড ল'ব ৰ'ব ৰ'পৱে অভি ফিলিংছ কেনে ফিলিংছ মোবাইল ল'ব এই মাটি কেনে লাগছি আয়া নামমান মাথাটো গুচি দি অলপ চক দেই ৰাইজে ভালকে এইটো অভি আমাৰ ব্লগ বনাই আছে তাৰো এটা নতুন চেনেল খুলিছে এই চেনেলটোৰ নাম কি অভি পিছত ক'ব আইয়া কেনে এটা লোক আপোনালোকে চাই লওক মিছাইলে ৰখিল দেখো ইমান শ্ল' নকবা ছিঙি গেলি ভয় লাগে বোলে এর পৰা পড়লি কি হব অসম যাই নাপাব বোলে আৰু মানে ভাবছি উঠিয়ে বনাই নেকি আগতে বিকলে হ'ল কিবা এটা ৰৈ গেল এটা নহয় নহয় ঢৌ পৰে আমাৰ বৈদ্য ভয় লাগে এইখিনি আৰু এটা ঘাপটো নামান বোলে চাইছি পাল্লি নুঠাকে থাকক নাকি নুঠাকে থাকক নহ'লে দিগদাৰ কেনে এটা ফিলিং নাই মোৰ ভয় লগা নাই ভয় লগা নাই এতিয়া যি ৰখি দিছি এনে কৰে দেখোন কিবা অলপ হ'লেও লাগছি মোৰ লাগছি ভয় মই কিন্তু ফাৰ্ষ্ট টাইম আজি ফাৰ্ষ্ট টাইম মই কি সেকেন্ড টাইম নেকি মই ফাৰ্ষ্ট টাইম অভি কি সেকেন্ড টাইম অভি তুমি ফাৰ্ষ্ট টাইম না সেকেন্ড টাইম এটা ফাৰ্ষ্ট টাইম মই সেকেন্ড টাইম ফাৰ্ষ্ট টাইমতে তোমাৰ হতা পিকআপ মোৰ কেতিয়া ভয় লাগছে ন একবাৰ যে এই দলত পহি গেল মই বোলো উল্টি গেলি আমি লেন্ডিং কৰি আছো বৰ্তমান আমি যতে ভুলি ঈশান ৰাজ ব্লগ বনাই আছে আমি লেন্ডিং কৰি আছো এতিয়া বৰ্তমান চশমা মেইন ভিতৰত আহিলোঁ ছায়েন্স চিটিৰ ভিতৰত এতিয়া আমি গতিকে দেখাই আছোঁ গোটেইখিনি চাই থাকক এইটো কি স্পেচ ফ্লাইট চিমুলেটৰ সোলাৰ চিষ্টেম এইটো হ'ল সেই এই আৰ্থম মুভ মানে পৃথিৱীখন যে ঘূৰি আছে এই বস্তুটো এইটো এই স্ক্ৰীণত যি দি আছে
এইটো হ'ল কণ্টিনেণ্টেল ড্ৰিফ্ট। স্নেক পেন্ডুলাম, এইটো স্নেক পেন্ডুলাম। বাহ, পিয়ানো আছে গাইস। বেলেগ আৰু দেখুৱাই আহিছোঁ। সিহঁতে কিবা এটা চুইচ থাকলি হ'লে না লাৰবা লাগবই। এইটো চাওক, এই মূৰ্তিটোৰ যদি মুখত এই মুখখনৰ এইখিনিত যদি আপুনি কথা কৈ দিয়ে, দি পেলাই যদি সেই মূৰ্তিটোৰ মুখৰ আগত যদি কাণখন পাতি দিয়ে, তেতিয়া ইয়াত যি কোৱা যায় তাত সেইটো শুনা পোৱা যায়। ৱৰ্ল্ড ক্লক ৰমান সংখ্যাত থাকে এইটো। মানে সিফালৰ পৰা তুমি চাই থাকা আনবে, তুমি যদি সেইফালৰ পৰা চোৱা নিজে, ইফালৰ পৰা তুমি নিজকে নিজে চাই থাকা আনবে। তো ছায়েন্স চিটিৰ সৰুকৈ এটা ভিডিঅ' আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঈশান ৰাঞ্চ ব্লগক। আৰু মোকো কৰিব, মই লিংকটো দি দিম। এতিয়ালৈকে মোৰ চেনেলটো নাম কোৱা নাই, পিছত কৈ আছোঁ। ঈশান লিংকটো দি দিবা, ভিডিঅ'টো দি দিম। আপোনালোকে যাব, ভিডিঅ' চাব, কাপোল ব্লগছো হ'ব আৰু এনে ব্লগিঙো হ'ব। ই যি বনাইছে আৰু মই একে বনাইছোঁ। কলকাতাৰ যিটো প্ৰত্যেকটো ব্লগতে ইয়াৰ লিংকটো পাবই, তাৰমানে ইয়াৰ চেনেলৰ লিংকটো মই দিয়ে দি দিম। গতিকে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু বাই বাই গাইজ। আৰু একেলগে বহুত ভিডিঅ' পাব, গতিকে সঁহাৰিটো দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাম। চ' বাই বাই।